নমস্কাৰ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। আজিৰ ভিডিঅ'টোত মই মোৰ কোনো ইন্ট্ৰডাকশ্যন নিদিওঁ বা মই আজি কোনো নতুন টপিকৰ বিষয়ে কথা নাপাতো বা কোনো নতুন খবৰ লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই। আজিৰ এই ভিডিঅ'টোত কথা পাতিম মোৰ বিষয়ে বা মোৰ দৰে আন বহুতো ল'ৰাৰ বিষয়ে বা চিম্পলকৈ যদি ক'বলৈ যাওঁ, আমি আজি কথা পাতিম এজন ল'ৰাৰ জীৱনৰ বিষয়ে। এজন ল'ৰা মানুহৰ জীৱন কিমান কঠিন হয় বা কিমান কঠিন হ'ব পাৰে এই বিষয়ে কথা পাতিম। কিন্তু তাৰ মানে এইটো নহয় যে ছোৱালী মানুহৰ বা মহিলাৰ জীৱনটো বহুত সহজ, মই এইটো ক'ব বিচৰা নাই। কিন্তু ক'ৰবাত নহয় ক'ৰবাত অনুভৱ হয়, হয়তো সেই মহিলাসকলতকৈ ল'ৰা মানুহৰ জীৱনটো যেন অলপ হ'লেও বেছি কঠিন যেন অনুভৱ হয়। তাৰ লগতে মোৰ বিষয়ে দুটামান কথা কৈ ল'ব লাগিব, তেতিয়া সকলোৱে কথাটো ৰিলেট কৰিব পাৰিব। আজিৰ পৰা কেইবছৰমানৰ আগতে ময়ো কামৰ সূত্ৰে ঘৰৰ পৰা ওলাই আহিছিলোঁ। তিনিচুকীয়াত আছিলোঁ, তিনিচুকীয়াৰ পৰা আজি বৰ্তমান গুৱাহাটীত। এই যাত্ৰাটো ইমান সহজ নহয়, বহুত কঠিন এটা যাত্ৰা আছিল। কাৰণ এইকাৰণে মই কঠিন বুলি ক'ব বিচাৰিছোঁ, মই যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া শূন্য হৈ আছিলোঁ, আজিও শূন্যই হৈ আছোঁ। কিন্তু এই শূন্যৰ পৰা শূন্যলৈ এই যাত্ৰাখিনিৰে কিমান বেছি কঠিনতা লুকাই আছে সেই বিষয়ে হয়তো মই নিজে উপলব্ধি কৰিব পাৰিম বা মোৰ দৰে আন কোনোবাই এই শূন্যৰ পৰা শূন্যলৈ যদি যাত্ৰা কৰিছে তেওঁ এই কথাটো অনুভৱ কৰিব পাৰিব। ইয়াৰ কাৰণ মাথো এটাই, কাৰণ মই বিলং কৰোঁ এটা ল' মিডল ক্লাছ ফেমিলিৰ পৰা। গাঁওবোৰত এনেকুৱা নহয় যে একোৱেই নাই, খেতি বাতি আছে, নিজৰ ঘৰ আছে, নিজৰ বাৰী আছে, আৰু সেই সামৰ্থ্যৰে দেউতাই বা মায়ে যিমানখিনিলৈকে মোক পঢ়াব পাৰিলে সিমানখিনিলৈকে পঢ়ালে। তাৰপিছত লাহে লাহে ডাঙৰ হৈ আহিলোঁ, আৰু ডাঙৰ হৈ অহাৰ লগে লগে নিজৰো এটা দায়িত্ব আহিল যে ঘৰখন বা মা দেউতাক চোৱাৰ দায়িত্ব এতিয়া মোৰ কান্ধত আহি পৰিল। যেতিয়া সেই সময়খন আহি পালে তেতিয়া অনুভৱ হ'ল দিনকাল সলনি হৈছে। মা দেউতাই যিমানখিনি কষ্ট কৰি মোক ইমানখিনি ডাঙৰ কৰিলে বা ইমানটো পৰ্যায়লৈকে মোক পঢ়ালে, কিন্তু মই হয়তো মোৰ আহিবলগীয়া দিনবিলাকত মোৰ মা দেউতাক সেইখিনি আৰামত বা সেইখিনি সুখত মই ৰাখিব নোৱাৰিম, বা মোৰ আহিবলগীয়া যি ল'ৰা ছোৱালী মোৰ পৰিবাৰ হ'ব, সেই পৰিবাৰক মই হয়তো সিমানখিনি সুখ দিব নোৱাৰিম। আৰু এনেধৰণৰ বহু কথা ভাবি এদিন সিদ্ধান্ত লৈছিলোঁ যে জীৱনত এনেকুৱা কিবা এটা কৰিব লাগিব যে যিটোৱে জীৱনটো সুন্দৰ কৰিব বা বাকী যি ভৱিষ্যত জীৱন বাকী আছে সেই জীৱনটো অলপ হ'লেও আৰামদায়ক হ'ব। আৰু সেই সিদ্ধান্তত উপনীত হ'বলৈ এদিন ঘৰৰ পৰা ওলাই আহিছিলোঁ, আৰু সৰু সুৰা দুই এটা কিবা কিবি কাম যি নিজৰ যিখিনি গুণ আছিলে বা যিখিনি দক্ষতা আছিলে সেইখিনিয়ে কিবা এটা কাম আৰম্ভ কৰিব চেষ্টা কৰিছিলোঁ, আৰু লাহে লাহে কৰি আহি আছোঁ, আৰু তেনেকৈ চলি আছে জীৱনটো। কিন্তু ক'ৰবাত কেতিয়াবা অনুভৱ হয় যে মই দুটকা পইচা ঘটিবৰ কাৰণে মই মোৰ নিজৰ ফেমিলিটোৰ পৰা আঁতৰি আহিছোঁ নেকি, বা হয়তো মা দেউতাৰ মনতো এইটো কথা নিশ্চয়কৈ কেতিয়াবা মনলৈ আহিব পাৰে যে মোৰ ল'ৰাটো মোৰ লগত নাথাকে বা মোৰ ছোৱালীজনী মোৰ লগত নাথাকে, বাহিৰত গৈ আছে, কি কৰিছে, কি খাইছে, নে আমাক পাহৰি গ'ল নেকি, এনেধৰণৰ বহু কথা থাকে। আৰু এইটো বহুত আচৰিত কথা নহয়, নিশ্চয়কৈ নিজৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী আচলতে ক'ত আছে, কি কৰিছে সেইখিনি চিন্তা নিশ্চয় কৰেই। হয়তো কেতিয়াবা বহুত দুখো অনুভৱ কৰে যে মোৰ ল'ৰাটো মোৰ লগত নাথাকে, বা সদায় ভাবি থাকে যে কেতিয়া মোৰ ল'ৰাটো ঘৰলৈ আহিব, যে আমি একেলগত থাকিম, আমাৰো বয়স হৈ আহিছে, ল'ৰাটোৰ লাইফটো ছেটেল কেতিয়া হ'ব, বহু ধৰণৰ চিন্তা প্ৰত্যেকৰে থাকে। আৰু সেই হিচাপে সেই যিজন ল'ৰাই ঘৰখন এৰি গুচি যায় বা বাহিৰত নিজৰ ভৱিষ্যতৰ কাৰণে, ঘৰখনৰ পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে যেতিয়া ঘৰখনৰ পৰা আঁতৰি থাকি কিবা এটা কামত নিয়োজিত হৈ থাকে, হয়তো সেই ল'ৰাজনৰো সেনেকুৱা হাজাৰটা চিন্তা মনত থাকে যে জীৱনটো পাৰ হৈ গৈ আছে, বয়স বাঢ়ি গৈ আছে, যে মোৰ জীৱনত ছাকচেছ কেতিয়া আহিব, মই কেতিয়া নিজকে সফল বুলি ক'ব পাৰিম, যে মই কেতিয়া নিজৰ মা দেউতাক সেই মই বিচৰা সুখখন দিব পাৰিম। হয়তো সেই চিন্তা সেই ল'ৰাজনৰ মনতো থাকে। কাৰণ মই জানো, মই ভবাৰ দৰে কোনো ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাক, নিজৰ ঘৰখন, নিজৰ গাঁওখন বা নিজৰ গাঁৱৰ সেই সৰুকালৰ লগৰ বন্ধুবিলাকক এৰি কোনো নিবিচাৰে যে মই বাহিৰত ক'ৰবাত গৈ কষ্ট কৰি দিনে কষ্ট কৰি দুটকা পইচাৰ কাৰণে থাকিব লাগিব। সকলোৱে বিচাৰে যে ৰাতিপুৱা গধূলি মায়ে ৰান্ধি দিয়া সেই ভাত সাজ খোৱাৰ হেঁপাহ সকলোৰে থাকে নিশ্চয়। কিন্তু সেই মাকে ৰান্ধি দিয়া ভাত সাজ খাই ভাল পোৱা সেই ল'ৰাটোৱে, কোনদিন ঘৰত ৰান্ধি নোপোৱা ল'ৰাটোৱে আজিৰ দিনত আহি বাহিৰত ক'ৰবাত ৰুম এটা লৈ তাত নিজে ৰান্ধি খায়। ভাল বেয়া কি হৈছে নাজানো, কিন্তু নিজেই ৰান্ধি খাবলৈ চেষ্টা কৰে, মানে নিজৰ লাইফটোতো চলাবই লাগিব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, বহুত কথা মনত সোমাই আছে, বহুত কিবা কিবি কথা ক'বলৈ আছে। আপোনালোকে হয়তো কথাখিনি ৰিলেট কৰিব পাৰিব, আৰু যাৰ লগত আচলতে জীৱনত এনেধৰণৰ দিন যোনে পাৰ কৰিছে নিশ্চয়কৈ সেই মানুহজনে কথাখিনি বহুতেই বেছি ভালদৰে উপলব্ধি কৰিব বুলি মই আশা কৰিছোঁ। এতিয়া কথাটো হ'ল, যেতিয়া ঘৰখনত মাত্ৰ এটাই ল'ৰা থাকিব বা এজনী ছোৱালী থাকিব, এটা ল'ৰা এজনী ছোৱালী থকা এটা চাৰিজনীয়া এটা পৰিয়াল,
যেতিয়া ছোৱালীজনী বিয়া হৈ গুচি যাব, ল'ৰাটোৱে যেতিয়া কামৰ সূত্ৰে বাহিৰত থাকিব, নিশ্চয়কৈ মাক দেউতাকে বা মা দেউতাই নিশ্চয় অকলশৰীয়া অনুভৱ কৰে, বহুতে বেছি অকলশৰীয়া অনুভৱ কৰে। আৰু যেতিয়া বহুত বেছি অকলশৰীয়া অনুভৱ হয়, তেতিয়া হয়তো সেই পৰিয়ালৰ মানুহ বা ল'ৰা ছোৱালীলৈ বেছিকৈ মনত পৰে, বা ৰাতিপুৱা খোৱাৰ সময়ত, সন্ধিয়া ৰাতি শোৱাৰ সময়ত নিশ্চয়কৈ মনত আহে যে মোৰ ল'ৰাটোৱে খাইছে কি, মোৰ ল'ৰাটোৱে ভালদৰে আছেনে নাই, কিবা বেমাৰ হৈছে নেকি, বহুতো ধৰণৰ চিন্তা থাকে। কিন্তু তাৰ মাজতে একাংশ মানুহ আছে, যিসকল মানুহে আচলতে আহি কিছুমান কথা ঘৰৰ মানুহক সোধে, জানি বুজি কিছুমান কথা সোধে। ওচৰ চুবুৰীয়া মানুহ, যিসকল ল'ৰা গাঁৱৰ পৰা ওলাই আহিছে, নিশ্চয়কৈ বুজি পায় যে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহবিলাক আচলতে কেনেধৰণৰ হয়। সেই গাঁৱৰ ওচৰ চুবুৰীয়া মানুহবিলাকে জানি বুজি আহি মাক দেউতাক সুধিব যে ল'ৰাটো ঘৰলৈ নাহে নেকি, ইমান বছৰ হ'ল, কি কৰি আছে, কি নাই, মানে জ্বলা জুইত ঘিউ ঢালিবলৈ অহাৰ দৰে হয়। আৰু তেতিয়াই কিছুমান কথা ক'বলৈ মন যায়। আমাৰো মন যায় যে বিহু এটা আহিছে, ঘৰত গৈ থাকিম 10 দিন 15 দিন, বা কিবা পূজা এটা আহিছে, ঘৰত যাম, মা দেউতাৰ লগত থাকিম। বহুত সপোন আমাৰো আছে, আমাৰো বহুত বস্তু মন যায়, কিন্তু ইচ্ছা কৰিও বহুত বস্তু কৰোঁ বুলি ক'লেও কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? হয়তো বহুতে ক'ব পাৰে যে গুৱাহাটীত আছে, কাম কৰি আছে, ঘৰ পাহৰিলে, মাক দেউতাকক পাহৰিলে। কিন্তু চব কথা তেনে নহয়। কিয়নো মই এতিয়া গুৱাহাটীত অহাৰ পৰাই এটা বস্তু যিটো নিজে আগতে নাছিলোঁ, ডিচিপ্লিন মোৰ লাইফত একেবাৰে নাছিলে, সেইখিনি ডিচিপ্লিন মই নিজে, কোনো মোক শিকোৱা নাই, নিজে মই সেইখিনি মানিবলৈ বাধ্য হৈছোঁ। ডিচিপ্লিন মানি চলিব লাগিব। কাৰণ কি কাৰণে লাগিব? মই আজি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱা যি কাম আহিলে কৰিলোঁ, কাম নাথাকিলে নাই, এনেই থাকিলোঁ। ক'ৰবাত ওলাই যাবলৈ মন গ'লেও ওলাই নাযাওঁ, কাৰণ পইচা খৰচ হয়। কিবা এটা বহুত বেছি খাবলৈ মন গ'লেও নাখাওঁ, পইচা খৰচ হয়। এই পইচা যি বচাম কৈ ইমান চেষ্টা কৰিও মাহেকৰ মূৰত ৰুম ভাড়া দি, ৰুম ভাড়াৰ লগতে পানী বিল, কাৰেণ্টৰ বিল, গেছৰ পইচা, গেছ চিলিণ্ডাৰ ভৰোৱা পইচা, যি বজাৰ আপুনি খাব লাগিব, চাউলৰ পৰা সকলো বস্তু কিনি খোৱা, এইবিলাক যেতিয়া বাজেট মাহটোত যেতিয়া সকলো কৰি মেলি 30-35 হাজাৰ টকা প্ৰায় বাজেট চুৱে, তাৰ পাছত যেতিয়া হাতত 5,000 বা 10,000 টকা বাচে, গোটেই মাহটো বহুত বেছি কষ্ট কৰি যিসকলে কাম কৰি আছে, যিসকল ল'ৰা ছোৱালীয়ে মাহটোত অকল সৰু কিবা কোম্পানীৰ চাকৰি এটাত কৰি 15 বা 20 হাজাৰ টকা যিসকলে ইনকাম কৰিছে, সেইসকলৰ কাৰণেতো আৰু বহুতে বেছি কষ্টকৰ হয়। যিসকলে হয়তো মাহেকত 50 হাজাৰ টকা ইনকাম কৰিছে, সেইসকলৰ আচলতে সেই অৱস্থা হয়, যেতিয়া সকলো ফালে কৰি মাহৰ শেষত মাত্ৰ হাতত 5,000 বা 10,000 টকা থাকে। আৰু সেই 5,000 টকাৰে ঘৰত যদি মা দেউতাৰ কিবা এটা হৈছে বেমাৰ, তাত কিবা এটা দিব, কিবা এটা খাবলৈ মন গ'ল আনি খালে, এনেকৈ সকলো শেষেই হৈ যায়। কিন্তু এতিয়া এই সকলোবোৰ ডিচিপ্লিন বা এই যি আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বা গোটেই মাহটোত 30 দিন কাম কৰি যদি মই 10 দিনৰ পৰা এসপ্তাহৰ কাৰণে যদি মই ঘৰ গুচি যাওঁ, মই ঘূৰি আহি আকৌ মই সেই ৰুম ভাড়াটো কেনেকৈ মিলাম, মোৰ খোৱাৰ বাজেট কেনেকৈ মিলিব, আৰু বহুত ধৰণৰ কিছুমান কথা থাকে, যিখিনি কথা সেই মানুহখিনিয়ে বুজি নাপায়। সেই মানুহখিনি এটাই জানে যে জ্বলা জুইত কেনেকৈ ঘিউ ঢালিব পাৰি। মা দেউতাক আহি সুধিব বাৰে বাৰে যে ল'ৰাটো ঘৰলৈ নাহে নেকি, ল'ৰাটোৱে পাহৰিলে নেকি ঘৰখন, গুৱাহাটীত গৈ ডাঙৰ মানুহ হৈ গ'ল। ডাঙৰ মানুহ হোৱা নাই, কোনো কাকো পাহৰি যোৱা নাই। কথাটো হ'ল যে নিজৰ লাইফটো চিকিউৰ কৰিবৰ কাৰণে, আহিবলগীয়া দিনত নিজৰ ল'ৰা ছোৱালীৰ লাইফটো চিকিউৰ কৰিবৰ কাৰণে, বা মা দেউতাৰ বৃদ্ধকালটো যাতে মা দেউতাই যাতে বেমাৰত পৰি আছে, মোৰ যাতে এইটো ক'ব লগা নহয় যে মোৰ পইচা নাই, মই ক'ত দেখাম, মই পইচাৰ অভাৱৰ কাৰণে যাতে মা দেউতাক চৰকাৰী হস্পিটেলত দেখাবলগীয়া নহয়, মই যদি ইচ্ছা কৰা মতে মা দেউতাক যদি মই এদিন ক'ৰবাত ফুৰাবলৈ লৈ যাব নোৱাৰোঁ, এনে কিছুমান কথা বা এনে কিছুমান সপোন সেই তেতিয়াই যেতিয়া মানে মনত বান্ধি লৈছিলোঁ, আৰু সেই সপোনৰ পিছত আজিও দৌৰি আছোঁ, বা মোৰ দৰে বহু ল'ৰাই দৌৰি আছে সেই সপোনৰ পাছত। কিন্তু একাংশ ব্যক্তিয়ে সেইটো কেতিয়াও অনুভৱেই নকৰে, ফিলেই নকৰে, ভাবে যে ল'ৰাটো কিবা হ'ল। যিটো ল'ৰাই সন্ধিয়া হ'লেই গাঁৱৰ লগৰ ল'ৰাৰ লগত আড্ডা মাৰিবলৈ ওলাই গৈছিলে, আড্ডা মাৰি ভাল পাইছিলে, তিনিআলিৰ মূৰৰ দোকানত বহি ৰাতি 9টা-10টালৈকে বাহিৰত থাকে, সেই ল'ৰাটোৱে আজিৰ দিনত ইমানখিনি ডিচিপ্লিন মানি চলা হ'ল যে নিজেতো নকৰে আন 10জনক বুজাব পৰা হ'ল। কিয় হৈছে? জীৱনে শিকাইছে, বয়সে শিকাইছে। কিন্তু সেই মানুহসকলক মই বাৰে বাৰে ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ নিজৰ লাইফটোত বেছি গুৰুত্ব দিয়ক আনৰ লাইফতকৈ। কাৰণ মই গুৱাহাটীত অহাৰ পিছত সেই বস্তুটো ফিল কৰিছোঁ। কাৰণ মই আগতে বহুত বেছি ওলাই সোমাই
কৰি পোৱা নাই তেনেকৈ এই ওচৰে পাজৰে জেগাবিলাকতে প্ৰায় কৰিছোঁ কিন্তু যেতিয়াৰ পৰা গুৱাহাটীত থাকিবলৈ শিকিছোঁ তেতিয়া এটা বস্তু মই কৰিছোঁ যে সকলোৱে পইচাৰ পিছত দৌৰি আছে সকলোৱে নিজৰ ফেমিলিৰ পিছত দৌৰি আছে বেলেগে কি কৰি আছে তাত কোনো মাথা মাৰি নাথাকে আৰু সেইকাৰণে সেই মানুহসকলে উন্নতিও কৰিছে হয়তো মই কোৱাৰ দৰে বা মোৰ দৰে বহুতো ল'ৰাই নিজৰ লাইফটোক লৈ বহুতো কম্প্ৰমাইজ কৰি আহিছে যে কম্প্ৰমাইজেই জীৱন এইটো বহুত দেৰিকৈ উপলব্ধি কৰিছিলোঁ আৰু এইটো একচুৱেলি এইটো উপলব্ধি কৰাৰো হয়তো কিবা এটা বয়স মানুহৰ নিশ্চয় আছে আৰু সেই কম্প্ৰমাইজ যে কৰিব যি শিকিলোঁ আজিও কম্প্ৰমাইজ কৰি আহিছোঁ প্ৰত্যেকটো ক্ষেত্ৰতে যিটো ল'ৰাই ঘৰত থকা অৱস্থাত কিবা এটা বিহু আহিলেই পূজা আহিলেই ঘৰত মাক দেউতাকক আমনি কৰিছিলে যে নতুন কাপোৰ লাগিব কিবা লাগিব সেই ল'ৰাটোৱে আজিৰ দিনত বহাগৰ বিহু গুচি যায় কিন্তু নিজলৈ বুলি এটা নতুন কাপোৰ নিকিনে যিটো ল'ৰাই অভাৱত পইচা খৰচ কৰি ভাল পাইছিলে সেই ল'ৰাটোৱে আজিকালি 10 টকা এটা খৰচ কৰিবৰ কাৰণে চিন্তা কৰে যে মোৰ বাজেটৰ ইফাল সিফাল হ'ব নেকি মোৰ এই যি মাহেকৰ এটা বাজেট মই মিলাই চলিব লাগিব এইটো মিলিবনে নিমিলে প্ৰত্যেকটো সৰু সৰু কথাত গুৰুত্ব দিব লগা হয় এনে ধৰণৰ বহু কথা আছে কৈ থাকিলে কেতিয়াবা একেই নহ'ব এইবিলাক কথা কেতিয়াবা ক'বলৈ মন যায় মা দেউতাক কেতিয়াবা ক'বলৈ মন যায় ভাল কোনোবা লগৰ বন্ধু কিন্তু কাক ক'ম কি ক'ম সদায় এনেকৈ কমকৈ থাকিয়ে যায় আৰু সেইকাৰণেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ হয়তো মোৰ দৰে বহুতৰ মনত বা বহুতৰে কাৰোবাক এইখিনি কথা বা এনেধৰণৰ কিছুমান কথা ক'বলৈ থাকি যাব পাৰে হয়তো আপোনালোকৰ মনত থকা কিছুমান সাঁচি ৰখা কথা মই এই ভিডিঅ'টোত হয়তো কোনোবা এটা পইণ্টত হয়তো প্ৰকাশ কৰিব পাৰিছোঁ বুলি মই ভাবিছোঁ তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ এটা শ্বেয়াৰ কৰি দিব জীৱনত উঠা নমা সুখ দুখ সকলোৰে জীৱনত থাকেই এইখিনিক লৈ কোনো আক্ষেপ নাই সদায় চেষ্টা কৰি যাম জীৱনত কিবা নহয় কিবা এটা কৰি দেখাম বুলি সেই যিদিনাখনেই মনটো বান্ধিছিলোঁ সেইদিনাখনৰ পৰা অহৰহ চেষ্টা চলাই আহিছোঁ আৰু মই কেতিয়াও হাৰ মানা মানুহ নহয় মই কেতিয়াও হাৰ নেমানো আৰু মই সকলোকে কওঁ কেতিয়াও হাৰ নামানিব আপুনি যেতিয়া নিজৰ ওচৰত যিদিনাখন হাৰ মানি যাব সেইদিনাখন আপুনি হাৰি যাব কিন্তু নিজৰ ওচৰত কেতিয়াও হাৰ নামানিব মোৰ বিশ্বাস এদিন নহয় এদিন সকলোৱে ছাকচেছ হ'বই গতিকে চেষ্টা কৰি যাওক মই কৰি আছোঁ আপুনিও কৰি যাওক কোনদিন হাৰ নামানিব এদিন আমিও সুখত থাকিম লগতে মা দেউতাকো সুখত ৰাখিম মনত বান্ধি লোৱা সেই কথাষাৰ মনত ৰাখি সদায় আগুৱাই যাওক আশা কৰোঁ মা দেউতাই এদিন নিশ্চয় বুজিব কিহৰ কাৰণে নিজৰ ল'ৰাটো আচলতে ঘৰৰ পৰা বাহিৰত ইমান কষ্ট কৰি কিয়নো আছে মা দেউতাই নিশ্চয়কৈ এদিন বুজিব আৰু মা দেউতাকে নিশ্চয়কৈ ল'ৰা ছোৱালীক বুজি পাবই মা দেউতাই কিন্তু নিজৰ ল'ৰা ছোৱালীক ভুল নুবুজে সেইটো মই জানো এইটো আছিল সৰু এটা ভিডিঅ' আৰু বহুত কিবা কিবি কথা আছিলে যদিও হোৱা নাই বা মনত অহা নাই বৰ্তমান সময়ত তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয়কৈ লাইক কৰিব আৰু যদি আপুনি আপোনাৰ জীৱনৰ লগত এই কথাকেইটাৰ কিবা ৰিলেট পাইছে বা কিবা সাদৃশ্য আছে সম্পৰ্ক আছে বুলি ভাবে তেন্তে নিশ্চয়কৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ